মৰ্নিং এভৰিৱান। আজি থাৰ্ড ডে আৰু আজি যিহেতু মই মৰ্নিং ৱাকত ইতিমধ্যে আহিলোঁ, তাৰমানে মই ছাকচেছফুলি মোৰ কামটো কৰি আছোঁ। কিন্তু আজি মই বেলেগ এটা বিষয়তহে কথাটো পাতিব খুজিছোঁ। কথাটো হ'ল, আপোনালোকৰ এনেকুৱা হয়নে যে মই কিবা এটা কৰিম বুলি ভাবি আছোঁ, ধৰক কিবা এটা কৰিব, ক'ৰবাত ফুৰিবলৈ যাব, কোনোবা লগৰ এজনক লগ কৰিবলৈ বা কোনোবা ৰিলেটিভছৰ ঘৰত যাম বুলি ভাবি আছে, আৰু সদায় কিবা কিবি কাম ওলাই আছে। কেতিয়াবা কিবা স্বাস্থ্যৰ সমস্যা হৈ আছে, কিবা অসুখ হৈ থকা যেন লাগিছে বা গাটো মাজে মাজে বেয়া লাগে, আৰু ভাবি আছে যে এতিয়া আমুকটো মোৰ কাম আছে, এতিয়া আজৰি হোৱা নাই, এইকেইটা কাম আছে, এইখিনি কৰি আজৰি হৈ মই ডক্টৰক দেখাম, বা মই ক'ৰবাত ফুৰিবলৈ যাম, ধৰি লওক কাশ্মীৰ, গোৱা, ক'ৰবাত ফুৰাৰ প্লেন আছে, কিন্তু এদিন যাম, আজৰি হৈ যাম, বা নাইবা বেলেগ জীৱনৰ বেলেগ পৰিকল্পনা আছে যে মই আমুক পৰীক্ষাটোৰ কাৰণে পঢ়িম বা আমুকটো কাম কৰিম, কিন্তু এতিয়া মই এইকেইদিন অলপ ব্যস্ত আছোঁ, ইটো কাম ওলাইছে, সিটো কাম ওলাইছে, গতিকে মই ফ্ৰী হৈ কৰিম। এনেকুৱা হয় নেকি? মোৰ প্ৰায়ে এনেকুৱা হয় যে মই ভাবোঁ যে এইটো কাম কৰিব লাগিব, এইখিনি কাম কৰিবলৈ মই বৰ্তমান যিবোৰ কামত ব্যস্ত হৈ আছোঁ এইখিনিৰ পৰা ফ্ৰী হৈ মই এইটো কৰিম, সেইটো কৰিম। মই মোটামুটি এটা মনৰ ভিতৰতে প্লেন বনাই থওঁ, আমুকলৈ যাম, আমুকটো কৰিম, আমুকক লগ পাম, আমুকৰ লগত কথা পাতিম, ফোন কৰিম। কিন্তু এনেকৈ প্লেন কৰি থোৱা বেছিভাগ কামেই পিছুৱাই যায়। পিছুৱাই মানে এনেকুৱা হৈছে যে সেইটো আজি মনত আহিছিলে, ভাবিলোঁ যে এইটো কৰিম, কামটো প্লেনো কৰিলোঁ, কিন্তু পিছত কামটোৱে নহয়, থাকি যায়। এনেকুৱা হয় নেকি? মোৰ প্ৰায়ে হয় বুলি ক'লোৱেই, আৰু কেতিয়াবা এনেকুৱা হয় যে লগৰ কাৰোবাৰ ফোন এটা কৰিম, খবৰ এটা ল'ম, আৰু দেখোঁ যে ছ'চিয়েল মিডিয়াত কোনোবাই দিছে কাৰোবাৰ কিবা এটা অসুখ হৈ আছে, তাৰপাছত ভাবোঁ অ'কে, মই এইখিনি কাম কৰি লৈ এওঁক ফোন এটা কৰি খবৰ কৰিব লাগিব। কিন্তু তাৰপাছত কি হয়, যেতিয়া কামটো কৰোঁ সেইটো কাম শেষ হয়, বেলেগ এটা কাম ওলাই যায়, বা বেলেগ কিবা এটা সমস্যা ওলাই যায় যিটোত ব্যস্ত হৈ যাব লাগে, আৰু ফোনটো কৰিবলৈ থাকি যায়। ধৰক মই কিবা এটা ভাবিলোঁ যে মই এইটো বিষয়ত পঢ়িম, এইখন কিতাপ পঢ়িম, কিন্তু মই মনতে ভাবোঁ যে আজৰি হৈ পঢ়িম। এইটো তাৰপাছতে কি হয়, আমি বেলেগ কিবা কিবি সমস্যা ওলাই যায়, আৰু সেই আজৰিটো নহওঁ, কাৰণ সদায় ব্যস্ততা, সদায় কিবা সমস্যা। স্বাস্থ্যৰ ক্ষেত্ৰতো একে, যে ফ্ৰী হ'লে, টেনশ্যনবোৰৰ পৰা মুক্ত হ'লে এবাৰ নৰ্মেল চেকআপ এটা কৰাম। আগতেও এনেকুৱা হৈছে যে সেই নৰ্মেল চেকআপটো কৰাম বুলি ভাবোঁতে সঁচাকৈ স্বাস্থ্যৰ কিবা ছিৰিয়াছ সমস্যা অহাৰ পাছতহে চেকআপ কৰিছোঁ। আৰু কেতিয়াবা এনেকুৱাও হয় যে নৰ্মেল চেকআপটো নকৰোৱাৰ কাৰণে কেতিয়াবা প্ৰব্লেমছবোৰ অলপ ছিৰিয়াছ হৈ যায়গৈ। যেতিয়ালৈ গম পাওঁ, যেতিয়ালৈ চবে গম পায়, তেতিয়ালৈকে কেতিয়াবা অলপ ছিটুৱেশ্যনটোৱে বেয়া হৈ যায়, বা প্ৰব্লেমটো অলপ ছিৰিয়াছ হৈ যায়, মাইনৰ সমস্যা এটাও অলপ ডাঙৰ হৈ যায়। এই কথাটো সদায় হয়, মোৰো হয়, আৰু সেইবাবে এতিয়াৰ পৰা মই কি ভাবিছোঁ যে এইটো কাম নকৰোঁ। মনত যদি কিবা এটা থাকে যে এইটো কৰিব লাগিব, ধৰক কিবা বিষয় এটাত ভিডিঅ' এটাই বনাম বুলি ভাবিছোঁ, মই সেই কামটো ষ্টাৰ্ট কৰি দিম। যদি কাৰোবাক ফোন এটা কৰিবলৈ, এইটো মোৰ কাৰণে আটাইতকৈ ডাঙৰ সমস্যা। মই আনকি মেছেজৰো ভাবোঁ, মেছেজটো দেখিলেও ইমান মেছেজ আহে, কেতিয়াবা ভাবোঁ যে ৰিপ্লাই দিম, আজৰি হৈ দিম, আৰু আজৰিয়ে নহওঁ মই। গতিকে বহুতে বেয়াও পাই যায়, লগৰ বহুতেও ভাবে যে ৰিপ্লাইয়ে নাহে তোৰ পৰা, কিয় এনেকুৱা। বেছি সংখ্যক ক্ষেত্ৰতে মোৰ মেছেজ চোৱাত এলাহ, মেছেজটো নাচাওঁৱেই, ৰিপ্লাইও নিদিওঁ। গতিকে এতিয়াৰ পৰা মই কি ভাবিছোঁ যে মই কাৰোবাক যদি ফোন কৰিম বুলি ভাবোঁ, মই ফোনটো ডায়েল কৰিম। মই যদি ভাবোঁ যে কোনোবা এজন মানুহ মোৰ কাৰণে দৰকাৰী, আৰু তেওঁৰ খবৰ লৈ থকাটো প্ৰয়োজনীয়, মই যদি সামাজিক মাধ্যমত দেখিও থাকোঁ তথাপিতো, বা ক'ৰবাত গমো পাই থাকোঁ, মই নিজেই খবৰটো ল'বলৈ চেষ্টা কৰিম, 1 নম্বৰ। দ্বিতীয়তে মই ভাবিছোঁ যে যিটো কাম কৰিম বুলি ভাবিম, ধৰি ল'লোঁ মোৰ কিবা এটা বিষয়ত পঢ়িব আছে, মোৰ কিবা এটা বিষয়ত অধ্যয়ন কৰিব আছে, কিবা এটা বিষয়ত ভিডিঅ' এটাই বনাব আছে, বা ক'ৰবাত যাব আছে, মই কামটো যদি তাৎক্ষণিকভাৱে কৰিবলগীয়া, তেতিয়াহ'লে মই তাৎক্ষণিকভাৱেই কৰিম, আৰু
নহ'লে যদি এনেকুৱা হয় যে ক'ৰবাত ফুৰিব আছে ছাপ'জ, সেইটোতো লগালগ কৰি ল'ব নোৱাৰি, সেইটো লগালগ মই লিখিম আৰু তাৰ এটা ৰোড মেপ বনাম যে এইটো কাম এইদৰে কৰিব লাগিব, এইদৰে যাব লাগিব, এইখিনি প্লেন এণ্ড প্ৰগ্ৰেম। আৰু সেই যিটো মমেণ্টত কথাটো মনলৈ আহে সেইটো মমেণ্টতে মই সেইটো ষ্ট্ৰেটেজিটো অন্ততঃ বনাবলৈ চেষ্টা কৰিম বা লিখি ৰাখিম। আৰু লিখি ৰাখিলে কি হয়, আগৰ পৰা এইটো বস্তু মই দেখিছোঁ, কিন্তু মই নিজেই কৰাত এলাহ কৰিছিলোঁ, আজিকালি কৰিবলৈ লৈছোঁ যে কি কাম আছে, বা ছাপ'জ কিবা এটা টপিকত ভিডিঅ' বনাম, মই টপিকখিনি লিখিবলৈ ষ্টাৰ্ট কৰিছোঁ। কি কাম আছে বা ক'ৰবাত যাব আছে, কিবা মনত আশা আছে, মই লিখিবলৈ ষ্টাৰ্ট কৰিছোঁ। আৰু লিখাৰ লগে লগে কি হয়, যেতিয়া কামটো হয় টিক কৰি দিওঁ। টিক কৰি দিলে এনেকুৱা হয় যে অ'কে, এইটো কাম হৈ গ'ল, মানে সেইটোৰ পৰা মই মুক্ত। আকৌ নেক্সটটোৰ কথা ভাবিবলৈ সময় থাকে। আৰু নহ'লে এনেকুৱা হয় সদায় কিবা মনত আহে, সদায় কিবা চিন্তা আহে মনলৈ, কিন্তু আমি যদি তাক লিখি নাৰাখোঁ চিন্তাটো গুচি যায়। কিবা এটা ভাল থিংকিঙো হ'ব পাৰে। আমি যদি আজি মনলৈ আহিলে আৰু ভাবোঁ যে এইটো ভাল কথা, কিন্তু ভাল কথা এটা মনলৈ আহিলে কাইলৈ লিখিম, সেই কাইলৈটো কিন্তু নাহে, বা কাইলৈ সেইটো আমাৰ একেদৰে মনত নপৰিব পাৰে, বেলেগ ধৰণে মনত পৰিব পাৰে। গতিকে মূল ক'বলগীয়া কথাটো হ'ল, যদি আপোনাৰো এনেকুৱা হয় মোৰ দৰে, মই আনকি দৰৱটোও পিছত খাম বুলি ভাবোঁ। এনেকুৱাও হয় যে স্বাস্থ্যৰ কিছু সমস্যা আছিলে, দৰৱ আনি থওঁ আৰু ভাবোঁ যে ইমান ব্যস্ততাৰ মাজত দৰৱ কি খাম, কাইলৈ খাম। এইটো ভুল মই আজিৰ পৰা অন্ততঃ এতিয়াৰ পৰা নকৰোঁ। আৰু কিবা এটা প্লেন কৰিলে লগালগ তাক লিখিম। কাৰোবাক কিবা এটা ফোন কৰিব থাকিলে, খবৰ ল'ব থাকিলে লগালগ সেইটো কাম কৰিবলৈ চেষ্টা কৰিম। আৰু এই প্ৰক্ৰাষ্টিনেশ্যন বোলা বস্তুটো, পিছুৱাই থকা, ভাবি থকা, কল্পনাতেই থাকি যোৱা কথাবোৰ অন্ততঃ মই বাস্তৱ কৰিবলৈ চেষ্টা কৰিম। গতিকে যদি আপোনাৰো এনে সমস্যা আছে, আপুনিও এইদৰে কথাবোৰ পিছুৱাই থাকে, আপুনিও মোৰ দৰে এই সমস্যাটোৰ ভুক্তভোগী, তেতিয়াহ'লে আপুনিও সেই কামটোৱে কৰক। কাৰোবাৰ লগৰ কোনোবা এজনক খবৰ ল'ব লগা আছে, এতিয়াই ফোনটো কৰক। কাৰোবালৈ মনত পৰিছে, তেওঁক এতিয়াই জনাই দিয়ক যে তেওঁৰ বিষয়ে আপুনি ভাবিছে, মনত পেলাইছে। ক'ৰবাত যাবলৈ আছে, এতিয়াই যাওক, নহ'লে প্লেনটো এতিয়াই বনাওক। আৰু জীৱনত কিবা কৰিম বুলি যদি ভাবিছে, যে মই কিবা এটা পৰীক্ষাৰ কাৰণে পঢ়িম, মই কিবা এটাৰ কাৰণে দৌৰিম, ছাপ'জ কিবা এটা ইণ্টাৰভিউ দিবৰ কাৰণে দৌৰিম, নাইবা কিবা বিশেষ কিতাপ কেইখনমান পঢ়িব আছে, আজিয়ে যাওক, কিনি আনক, আজিয়েই দৌৰক। কোনো প্লেন বনাই নহয়, মই ভালদৰে প্লেনিং কৰি এই কামটো কৰিম, সেই প্লেনিংটো বনাই কৰাটো নহয়। গতিকে যি জীৱনত কৰিম বুলি ভাবি আছে, কাইলৈ কৰিম, পৰহিলৈ কৰিম, প্লেনিং বনাই কৰিম, ভালদৰে কৰিম, তাতকৈ প্লেনিংটো নবনালেও হ'ব। আৰু কৰি থাকোঁতেও প্লেনিং হৈ থাকিব। কামটো কৰি থকাৰ মাজতহে আপুনি ক'ত ভাল হ'ল, ক'ত বেয়া হ'ল, কি ভুল কি শুদ্ধ, ষ্ট্ৰেটেজিটো বনাব পাৰিব। গতিকে আপুনি কামটো কৰি গৈ থাকক। ঘৰত খুব আড্ডা বহিছে কাৰোবাৰ, তেওঁলোকে খুব ধেমালি কৰিছে, কথা বতৰা পাতি আছে, গতিকে মাতবোৰ যাব পাৰে। কিন্তু মোৰ ক'বলগীয়া কথাখিনি সিমানেই যে যিটো কাম কৰিম বুলি ভাবিছে প্লেনফুলি কৰক, কিন্তু প্লেনফুলি কৰিবলৈ যাওঁতে যদি পিছুৱাই গৈ থাকে, তেতিয়াহ'লে আনপ্লেনকৈ তাক ষ্টাৰ্ট কৰক। আৰু ষ্টাৰ্ট কৰি গৈ থাকোঁতে, কামটো কৰি গৈ থাকোঁতে, ভুল শুদ্ধ দুৰ্বলতা সবলতাবোৰ গম পাই থাকোঁতে আপুনি ষ্ট্ৰেটেজিকেলি প্লেনো কৰি গৈ থাকিব পাৰিব। কিন্তু যদি প্লেন কৰিম বুলি পিছুৱাই থাকে, তেতিয়াহ'লে কামটোৰ ছাকচেছটো পিছুৱাই গৈ থাকিব। গতিকে যি কৰে, যি ভাবে, যি মনত আশা আছে, তাৰ বাবে আজিৰ পৰাই দৌৰিবলৈ, আজিৰ পৰাই যাত্ৰা কৰিবলৈ আৰম্ভ কৰি দিয়ক। অ'কে, চি ইউ এগেইন, বাই বাই।